নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। বিগত 2 দশকৰো অধিক কাল মই অসমৰ নদী ডলফিনৰ গৱেষণা আৰু সংৰক্ষণৰ কামত জড়িত হৈ আছোঁ। আজি মই এটা বিশেষ জেগাত উপস্থিত আছোঁ। এই ঠাইখনৰ নাম 0 পইণ্ট। এই 0 পইণ্টৰ বিশেষত্ব এইটো হ'ল যে 0 পইণ্টতে আচলতে ডক্টৰ ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া সেতু অৱস্থিত বা ঢলা শদিয়া দলং। যদি আমি 0 পইণ্টৰ কথা কওঁ বা ঢলা শদিয়া ব্ৰিজ, তেতিয়াহ'লে অসমৰ একেবাৰে পূব কোণত অৱস্থিত এই ঠাইখন। যে এই যিডোখৰ ঠাইত মই আছোঁ, এই 0 পইণ্টৰ পৰা আমি আমাৰ ব্ৰহ্মপুত্ৰ ডলফিন ছাৰ্ভে আৰম্ভ কৰোঁ। আজি বিগত 2 দশকৰো অধিক কাল য'ত মই ডলফিনৰ সৈতে কাম কৰি আছোঁ। বিগত এই 2 দশকৰ সময়ছোৱাত মুঠতে 8 বাৰ আমি ব্ৰহ্মপুত্ৰ অভিযান কৰিছোঁ, শদিয়া বা অসম-অৰুণাচল সীমান্তৰ পৰা ভাৰত-বাংলাদেশ সীমান্তলৈ। তাৰ 2টা ফেজ আছে। এটা হ'ল যে 2005ৰ পৰা 2012লৈকে আমি যিকেইটা ছাৰ্ভে কৰিলোঁ, তাক আমি চৈখোৱাৰ ঘাটৰ পৰা আৰম্ভ কৰোঁ, কাৰণ তেতিয়া ব্ৰিজ আৰম্ভ হোৱা নাছিল। যেতিয়া 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ব্ৰিজখন উদ্বোধন কৰিলে, তাৰ পাছত আমাৰ সুবিধা হ'ল যে আমি ডাইৰেক্টলি এই জেগাডোখৰলৈ আহি ইয়াৰ পৰা নাৱেৰে আমি আৰম্ভ কৰোঁ। ইয়াৰ পৰা যদি আপোনালোকে চাই, এখন লোহিত নদী, এই লোহিত নদীৰ অলপ আগত আহি নদিহিং নদীখন লাগিছে, আৰু নদিহিংখনৰ অলপ আগত আহি পৰিছে এই টেঙাপানী নদী নদিহিঙত মিলিছে, আৰু সেইডোখৰতেই অসম-অৰুণাচল সীমান্ত আৰম্ভ হয়। অৰ্থাৎ মই এই যোনডোখৰ ঠাইত আছোঁ, 0 পইণ্ট বা ঢলা শদিয়া ব্ৰিজ, এইডোখৰৰ পৰা অলপ আৰু উজাই গ'লে, মাত্ৰ কেইকিলোমিটাৰ উজাই গ'লে অসম-অৰুণাচল সীমান্ত পোৱা যায়, আৰু তাৰ পৰাই আমি সাধাৰণতে ডলফিন জৰীপ অসমত আৰম্ভ কৰোঁ। তেনেকৈ আমি যেতিয়া এই জৰীপবোৰ আৰম্ভ কৰিছিলোঁ, তাৰ প্ৰথম আৰম্ভণি হৈছিল 2005 চনত। 2005 চনত আমি চৈখোৱা ঘাটৰ পৰা আৰম্ভ কৰিছিলোঁ। আমি নাও তাতে চৈখোৱা ঘাটত লৈছিলোঁ। চৈখোৱা ঘাটৰ পৰা আমি উজাই আহিছিলোঁ এই ঠাইলৈ। এই ঠাই হৈ গ'ল চৈখোৱা ঘাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ, আৰু ইয়াৰ পৰা আৰু 4-5 কিলোমিটাৰ উজাই গ'লেই অসম-অৰুণাচল সীমান্ত প্ৰায় পোৱা যায়। গতিকে আমি এইডোখৰলৈ যে তেতিয়া আহি পাওঁতে আমাক যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। তাৰ পৰাই আমাৰ আৰম্ভ হৈছিল গোটেই ঘটনাবহুল ব্ৰহ্মপুত্ৰ আমাৰ অভিযানৰ 2005 চনৰ সেই কাহিনী। এই কাহিনী মই আমাৰ অসমত প্ৰতি দেওবাৰে এটা লিখা প্ৰকাশ হৈছিল শিশুৰ সন্ধানত দুইটা দিন, যাক পৰৱৰ্তী পৰ্যায়ত এখন কিতাপ আকাৰে প্ৰকাশ কৰিলোঁ। তাৰ পাছত সেই কিতাপখন অৱশ্যে প্ৰকাশৰ অলপ দিন পাছতে শেষ হ'ল। মাত্ৰ 1000 কপি মই ছপা কৰিছিলোঁ, আৰু 1000 কপি ছপা কৰাৰ পাছত তাক আকৌ পুনৰ মুদ্ৰণ কৰা নহ'ল। গতিকে তাৰ পৰা আজি প্ৰায় 18 বছৰ পাছত মই ভাবি চাইছোঁ যে তাক আমি এইবাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি অসমৰ পাঠক সমাজলৈ অডিঅ' ভিজুৱেল হিচাপত আগবঢ়াই দিম। আজি এই মমেণ্টত এটা অৱশ্যে প্ৰশ্ন আহিব যে আমি যিটো 2005 চনৰ জৰীপ কৰিছিলোঁ, আজিৰ পৰা 18 বছৰ আগত, গতিকে সেই 18 বছৰ আগৰ কাহিনী এতিয়া ৰিলেভেঞ্চ আছেনে নাই? মোৰ মতে সেই ৰিলেভেঞ্চ নিশ্চয় আছে, কাৰণ যদি আমি উভতি চাওঁ, তেতিয়া 2005 চনত ব্ৰহ্মপুত্ৰৰ গতিপথ কেনেকুৱা আছিল তাক আমি গম পাওঁ। গতিপথৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন। উদাহৰণস্বৰূপে মই য'ত বহি আছোঁ, এই 0 পইণ্ট, এইডোখৰত আগতে যিহেতু একো দলং বা এইবোৰ নাছিল, গতিকে 2টা ব্যস্ত ঘাট আছিল, চৈখোৱা ঘাট আৰু শদিয়া ঘাট। এই 2টা ব্যস্ত ঘাট এতিয়া যেতিয়া দলং হ'ল 2017 চনৰ পৰা, এই ঘাট 2টা নাইকিয়া হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ ঠাইত এইখন দলং হ'ল, আৰু এইখনে এটা সুন্দৰ কানেক্টিভিটি সৃষ্টি হ'ল। তেনেদৰে আমি যদি আৰু তাৰ নামনিলৈ চাওঁ, তেতিয়াহ'লে বগীবিল ব্ৰিজ হ'ল। আমি যেতিয়া 2005 চনৰ জৰীপ কৰিছিলোঁ, তেতিয়া বগীবিল ব্ৰিজ নাছিল। তেনেকুৱাকৈ ব্ৰহ্মপুত্ৰৰ বহুতখিনি গতিপথৰ পৰিৱৰ্তন হ'ল। যদি আমি এতিয়া চাওঁ, তেতিয়াহ'লে ডিব্ৰুগড়ৰ ওচৰত যেনেকৈ মোহনাঘাটৰ ফালে চেনেলটো, সেইফালেদি মূল চেনেল এতিয়া ববলৈ আৰম্ভ কৰিলে, তেতিয়া কিন্তু আমি যেতিয়া জৰীপ কৰিছিলোঁ, তেতিয়া ই বহুত আঁতৰেদি ডিব্ৰুগড় চহৰৰ পৰা আঁতৰেদি বৈ গৈছিল মূল সুঁতিটো। গতিকে তেনেধৰণৰ বহুত পৰিৱৰ্তন হ'ল, আৰু আমাৰো তাৰ লগতে বহুতখিনি আমাৰ কাম কাজৰ পৰিৱৰ্তন হ'ল। আমি যেনেকৈ সেই সময়ত আমি এখন নাৱৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ, এতিয়া আমাৰ নিজাববীয়া নাও, যি বিগত 1 দশক জুৰি ব্ৰহ্মপুত্ৰত নদী ডলফিনৰ গৱেষণা আৰু সংৰক্ষণৰ কামত জড়িত হৈ আছে। তেনেদৰে আমি সেই সময়ত অসমৰ কাম কৰিছিলোঁ, এতিয়া তাৰ ঠাইত ভাৰতৰ 8খন ৰাজ্যত একেলগে আমাৰ ডলফিন গৱেষণা আৰু সংৰক্ষণৰ কাম চলে। কিন্তু এই গোটেইখিনিৰ ভিত্তি আছিল আমাৰ 2005 চনৰ সেই জৰীপ। অৱশ্যে তাৰ আগতে, এই 2005 চনৰ জৰীপ কৰাৰ আগতে মই মোৰ PhD কাম কৰিছিলোঁ নদী ডলফিনৰ ওপৰতে। সেয়া আছিল 2000 চনৰ পৰা 2004 চনলৈকে ঘটনা। তাৰ পাছত গোটেই ব্ৰহ্মপুত্ৰ বা অসম জুৰি আমি যিটো ডলফিন গৱেষণা বা সংৰক্ষণৰ কাম আগবঢ়াই নিলোঁ, তাৰ আমি প্ৰাৰম্ভিক পৰ্যায়ে 2005 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। গতিকে এই কাহিনী আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয়, আৰু এই কাহিনীৰ যোগেদি
আপোনাসকলেও কিছু জানিব পাৰিব যে অসমত সেই সময়ত কেনেকুৱাকৈ অসমৰ পৰিৱেশ কেনেকুৱা আছিল বা ব্ৰহ্মপুত্ৰৰ গতিশক্তি কেনেকুৱা আছিল বা প্ৰতি কিলোমিটাৰত বা যিকোনো চৰ চাপৰি পোৱা গৈছিল তাৰ সকলোখিনি আমি লিপিবদ্ধ কৰিছোঁ। তাৰ লগতে লিপিবদ্ধ কৰা গৈছে আমি যিখিনি আমাৰ ঘটনা ঘটিছিল, কাৰণ আমি তেতিয়া অনভিজ্ঞ আছিলোঁ। অনভিজ্ঞতাৰ কাৰণে আমাৰ বহুতখিনি ঘটনা ঘটিছিল, যিখিনি হুবহু মই এই কিতাপখনত আগবঢ়াইছোঁ। অৱশ্যে এইখিনিতে এটা কথা কৈ থওঁ, এই কিতাপখনত যিখিনি আছিল সেইখিনি লিখিত ভাষত, আৰু এতিয়া মই যিটো ক'বলৈ গৈছোঁ সেইটো এটা কথিত ৰূপত। গতিকে সেই লিখিত আৰু কথিতৰ মাজত সামান্য কিছু পাৰ্থক্য থাকিব। আপোনালোকে এইখিনি শুনি চাই কেনে পালে তাক জনাব।